তো বহুত ঠাণ্ডা আজিকালি ঠাণ্ডাটো কমা নাই ন ঠাণ্ডা মানে একেবাৰে ঠাই এনেকুৱা ঠাণ্ডা দিছে ন দেখাত বেয়াই লাগে কম্বলৰ পৰা ওলাব মন নাযায় এই টোপনি মাৰি আছো ন এনেকুৱা পৰত কৰি ভিতৰে দিয়ে হৈ চাব লাগে এতিয়া তো বলক দোস্ত গাঁও দি আহো তো দোস্ত সঁচা কৰি গাঁও দি আহিলো ইমান ঠাণ্ডা লাগিছে না সি কৰে ভোক লাগিছে ঠাণ্ডা বহুত ঠাণ্ডা হয় দোস্ত তো কাপোৰ চাপোৰ পিন্ধি লওঁ এতিয়া হয়নে তো কাপোৰ চাপোৰ পিন্ধি কিনে আকৌ আপোনাক কৈ আছোঁ মই ক'ত যাই আছোঁ বলক তো ঠাণ্ডা কিমান ঠাণ্ডা মোৰ তো দোস্ত আজি মই দোকানত যাই আছোঁ দিয়ক এইটো ৰাস্তা দি যাব লাগে মোৰ দোকানত মই আৰু কি বাইক চাইক নাই চাইকেল চাইকেল নাই দিয়ক খোজকাঢ়িয়ে যাম একো নহয় খোজকাঢ়ি গ'লে ভাল স্বাস্থ্যৰ পক্ষত খোজকাঢ়ি গেলে মোৰ ৰাতিপুৱাটো কামত লাগি যাব তো বলক যায়ে থাকোঁ খোজকাঢ়িয়ে যাম আজি তো খোজকাঢ়ি যোৱাটো ভাল লাগেনে দোস্ত আপোনালোকৰ ভালে লাগে ন খোজকাঢ়িলে সদায় ৰাতিপুৱা অলপ খোজকাঢ়িলে ভাল লাগে মানুহে স্কুটি লৈয়ে যায় মোৰ একো নাই কি লৈ যাম খোজকাঢ়িয়ে যাব লাগিব তো আমি যায়ে থাকোঁ খোজকাঢ়িয়েইতো ৰাস্তাত যাব লাগিব আগৰ ৰাস্তাটো এইটো আগৰ ৰাস্তা দি মোৰ ঘূৰিব লাগিব ফুটপাথেদি খোজকাঢ়ি যামতো এইটো ৰাস্তা দি যাব লাগিব আৰু চাওক দোস্ত কিমান ডাঙৰ ডাঙৰ মাছ ইয়াত ৰখি কিনে থৈ দিছে মই খাব ইচ্ছা যায় কেনেকৈ খাম দিয়ক পইচা পাতি নাই তো এইটো হ'ল ফাৰ্মাচী দোকান এইটো চাইডত খালি ফাৰ্মাচীয়ে বেমাৰ চেমাৰ হয় না ঔষধৰ কাৰণে ইয়াতে আহিব লাগে ভালদৰে বহুত ফাৰ্মাচী আছে ইয়াত টেনশ্যন নাই দিয়ক এইবিলাক চব ফাৰ্মাচীয়ে হয় কি ডাঙৰ বাট যাই আছোঁ কিমান মানুহ লোড দিয়ে কৰোণাৰ কাল আৰু মানুহ দি আছে এইটো পালোঁয়ে আৰু আমাৰ দোকান আৰু কেইমিনিটমান লাগিব 5-6 মিনিটটো পামেই আৰু তো অলপ দোস্ত যায়ে থাকোঁ আমি দোস্ত দোকান পালোঁয়ে আৰু অলপ এইটো আগত যিটো দেখা পাই আছে এইটোৱে হ'ল ষ্টেট বেংক আমাৰ দোকানৰ সন্মুখত এইটো দিনৰ পৰা ষ্টেট বেংক হয় তো ইয়াৰ বেগ চেক ল'ব পাৰোঁ ইয়াৰ পৰা বেগৰে দোকান এইবিলাক চব এইটো SBI চাইছে SBI বেংক এই আমাৰ দোকান পালোঁ তো এই অলপ দোকানত সোমাই গ'লোঁ মই এইটোৱে হ'ল আমাৰ দোকান আৰু দোস্ত অলপ পিছত আপোনালোকৰ কাম চাম কৰি কিনে চব এইটো দেখাই আছোঁ কি বনাওঁ বলক দোস্ত এই দোস্ত সঁচাকৈ দোকান পাই গ'লোঁ এই বলক আমাৰ দোকানত কি কি আইটেম বনাওঁ এইটো চাই ল কি মজা চালে কি বনাওঁ এইটোৱে আমাৰ দোকান মই সদায় দোকানত আহি থাকোঁ দোস্তৰ নাম কেইটা কৈ দিওঁ এইটো হ'ল ফিছ ফিংগাৰ এইটো হ'ল কণী চপ এইটো হ'ল আৰি মাছৰ চপ এইটো হ'ল চিকেন চপ এইটো হ'ল চিকেন পকৰা এইটো চিকেন ললিপপ এইটো ডাম ষ্টিক এইটো লেগ পিচ আৰু এইটো ভেজ চপ কলফুল চপ অলপ বলক আগৰ পৰা অলপ দেখাই দিওঁ এইটো হ'ল ম'ম' অলপ আগৰ পৰা দেখাই আছোঁ আপোনাক এইটো কি মজা দেখাত মজা লাগে খাওঁতে মজা লাগে দিয়ক আহকচোন খাই যাওক